এতিয়া আমাৰ ডাঙৰ এটা সমস্যাটো হ'ল যে ওদালগুৰি ডাইট, বাক্সা ডাইট আৰু আমাৰ চিৰাং ডাইট, তিনিটা ডাইটত এতিয়ালৈকে আমাৰ D.El.Ed ক্লাছ হোৱাই নাই। এতিয়া টিচাৰ হ'বলৈ হ'লে টেট পাছ হ'বই লাগিব, D.El.Ed পাছ হ'বই লাগিব। গতিকে এইখিনি D.El.Ed পঢ়িবৰ কাৰণে ডাইটত আজিলৈকে যদি টিচাৰ এপইণ্টমেণ্ট দিয়া নহয়, ডাইটখন বনাই দিয়াৰ পাছতো আজিলৈকে সেইটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পঢ়িবৰ কাৰণে ব্যৱস্থা কৰি যদি দিয়া নহয়, সেইটোতো আচৰিত কথা হ'ব অধ্যক্ষ মহোদয়। গতিকে আজিৰ এই য'ত নেকি এছেঞ্চিয়েল কোৱালিফিকেশ্যন, ৰিকুইজিট কোৱালিফিকেশ্যন D.El.Ed আমাৰ LP UPৰ কাৰণে, এই D.El.Edৰ ব্যৱস্থা পঢ়িবৰ কাৰণে যাতে ছাত্ৰ ছাত্ৰীসকলে এইখিনি সুবিধা যাতে পায়, চৰকাৰৰ পৰা এই তিনিটা ডাইটত সোনকালে এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা, লেকচাৰাৰ এপইণ্টমেণ্ট দিয়াৰ, ইনষ্ট্ৰাক্টৰ এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰিব লাগে, মই এইখিনিত দাবী জনাইছোঁ।